সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো বৰ্তমান ভালে। পাৰ্চেল এটা আনিছোঁ। এতিয়া পাৰ্চেল এটা আহিলে, মোৰ এইটো ফ্লিপকাৰ্টৰ পৰা আহিছে। এতিয়া মই পাৰ্চেলটো আনবক্সিং কৰিম, কেক আছে আপোনালোকক দেখাম এতিয়া মই। বৰষুণত অহাৰ বাবে মানে পানী হৈছে ন, মানে পাৰ্চেলটো তিতিয়ে গ'ল অলৰেডি গৈছে, তিতি গৈছে। এইটো হৈছে মোৰ মানি বক্স, মানি ছেভিং বক্স। দেখাই দিছোঁ আপোনালোকক। আৰু এইটো আহি গৈছে মোৰ মানি ছেভিং বক্স, আৰু ইয়াতে আপোনাৰ লিখিছে 100, 500, 200 এনেকৈ লিখা আছে। মানে যিটো পইচা ভৰাই যাম ইয়াত কাটি যাব লাগিব। 100 টকীয়া দিছে, বেছি নাই দেই। 100 টকীয়া মই ইয়াত এটাহে দেখা পাইছোঁ। ইয়াত এটা 100 টকীয়া নাই, প্ৰায় আপোনাৰ 200 টকীয়া আৰু 500 টকীয়া আছে। ইয়াত পইচা ভৰাই ভৰাই মানে কাটি যাব লাগিব। আৰু ইয়াতে এইটো তলা ছিষ্টেম হয়, ইয়াত ওপৰত চাইডে ভৰাওঁ বুলিও পাৰি, আৰু এইফালে এনেকৈ মানে তলা লগাই থওঁ বুলিও পাৰি। এইটো মানে টিঙৰ হয়, আৰু এইটো মানে তলাটো দিয়াৰ কাৰণে এটা ছিষ্টেম হৈছে কি, যদি কেনেবাকৈ মানে পইচাটো ভৰালে আমি পইচাটো মানে কিবা ঘামি গৈছে নেকি বা পইচাটো বেয়া হৈছে নেকি, সেইটো আমাৰ মানে এটা মনত টেনশ্যন হৈ থাকে ন, এনেকৈ টেকনিক পইচা ভৰাবলৈ হ'লে। কিন্তু এইটোত মানে কি হৈছে, এইটো আমি তলাটো খুলি মানে চাই থাকিব পাৰোঁ পইচাটো মানে ঠিকে আছে নে বা মানে বেয়া হৈ গৈছে নেকি। যদি বেয়া হৈ যায় ধৰক আমি উলিয়াই মানে চেক কৰি থাকিব পাৰোঁ মানে। সেইটো কাৰণে সুবিধা হৈছে তলাটো দি থকা কাৰণে। কিন্তু মই ভাবিছিলোঁ তলাটোৰ লগত আহিব নেকি বুলি, কিন্তু তলাটোৰ লগত নাহিলে এইটো এক্সট্ৰাকৈ কিনিব লাগিব। আৰু এইটো মানে এনেকৈ আহিছে যে এনেকৈ ৱালত মানে লগাই থৈ দিব পাৰোঁ। মই লগাই নথওঁ, মই ইয়াতে মানে কাগজ এটুকুৰা ভৰাই এই বাটটো এনেকৈ মাৰি দিম আৰু এইফালে মাৰি দিম। আৰু এতিয়া মই তলা এটা কিনি আনিলোঁ, ইয়াত তলাটো লগাই থৈ দিছোঁ। আৰু মই লাহেকৈ পইচা ভৰোৱা ষ্টাৰ্ট কৰিছোঁ, বা এনেকৈ এইফালে কাটি কাটি গৈছোঁ। যদি 500 টকীয়া ভৰালে 500 টকীয়া কাটিব লাগিব, আৰু 100 টকীয়া ভৰালে 100 টকীয়া। 100 টকীয়া পিছে এটাহে আছে, বেছি নাই দেই। গতিকে মই এইটো ষ্টাৰ্ট কৰিছোঁ আৰু লাহেকৈ, আৰু চাওঁ কিমান কি হয়। এইফালে মই তলা লগাই থৈ দিছোঁ, আৰু মই এইফালে পইচা ভৰোৱাটো মানে এইফালৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু ভালেই হ'ল, এইটো মানে মোৰ 1 তাৰিখে আহি গৈছিলে। 1 তাৰিখে আহিলে কাৰণে মই ইয়াত ডেটটো লিখি থৈ দিছোঁ। 1 তাৰিখে আহিছে, আৰু মই প্ৰায় 1 আগষ্টৰ পৰা মানে ভৰোৱাটো ষ্টাৰ্ট কৰি দিছোঁ। আৰু ইয়াতে এইটো লিখা আছে, আপোনালোকে 1 লাখ টকালৈকে ছেভিং কৰিব পাৰিব। এইটো লিখা আছে স্মল এমাউণ্ট। আৰু এইফালে যে হেৰিটা আছিলে, বাট এটা আছিলে ন, গতিকে মই এইটো ষ্টিকাৰটো লগাই পিনি এইটো বাটটো মাৰি থৈ দিছোঁ এইফালে। আৰু এইটো কেনেকুৱা লাগিছে আপোনালোকে জনাব।